হাই গাইজ, গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভালেই। আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা মানে দেৰিয়ে হ'ল। কাপোৰ ধুওঁতে আকৌ দুইজনীকে গা ধুৱাই দিলোঁ, ডাঙৰজনী সৰুজনী। আৰু এতিয়া ভাত বহাই আছোঁ, দেৰিয়ে হৈ গ'ল মানে। গা ধুই আহিছোঁ, দেখিছেনে চুলি তিতাই আছে। আৰু তো আজিৰ দিনটো কি কৰোঁ বলক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে সকলোৱে চাব বুলি আশা কৰিছোঁ। অকণমানিজনী শুইছিলে, কুকাৰৰ চিটি মাৰি দিলে যে সেয়া সাৰ পাই গ'ল। এইজনী চাই আছে। কি চাইছা? কি চাইছা? তেনেহ'লে ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভাত দাইল গেছত বহাই দিলোঁ। এয়া দাইল আৰু এয়া ভাত। এইফালে আকৌ শাহু মায়ে ঢেকীয়া বাচি আছে। আজি দুপৰীয়া ঢেকীয়াকে বনাম বুলি ভাবিছোঁ। ঢেকীয়া খাই ভাল লাগে। যোৱাকালিয়ে হাজবেণ্ডে বজাৰৰ পৰা ঢেকীয়া দেখি লৈ আহিছিলে। আৰু আপোনালোকে বাৰু ঢেকীয়া শাক খাই ভাল পায়নে? কোনে কোনে বাৰু ভাল পায় মোক কমেণ্টত জনাবচোন। আমি প্ৰায় ঢেকীয়া ভাজি খাই থকাই হয় আৰু খাব লাগে ঢেকীয়া। লুনা ক'ত? লুনা লুনা কি কৰিছ? এইটো লুনা লুনা কি কৰিছ? লুনা ভাত খালি নাই? গোটেই চুপাৰযোৰ অৱস্থা নাইকিয়া কৰিলে। শেষ কৰি দিলে, শেষ কৰি দিলে। এই চুনু, এই লুনা চোৱা, লুনা 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 বাই বাই। আমি ভিতৰত যাওঁ দেই, তুমি ইয়াত থাকা দেই। ইফালে দাইলত নহৰু দি তেল মাৰি দিলোঁ আৰু এয়া দাইল উতলি আছে। ঢেকীয়া মায়ে ধুই আনি ৰেডি কৰি দিলে আৰু এতিয়া মই ঢেকীয়া ভাজি বনাম। এয়া কেৰাহীত তেল দি দিলোঁ, তেল গৰম হৈ আছে। এতিয়া পিঁয়াজখিনি ভালদৰে ৰঙা হ'বলৈ দিম। ৰঙা হৈছেগৈ আৰু অলপ লাগিব। এয়া পিঁয়াজ ৰঙা হৈ গ'ল আৰু এতিয়া ঢেকীয়াখিনি দি দিওঁ। হালধি দিয়ে দিওঁ। আৰু এয়া নিমখ। এতিয়া ভালদৰে চব্জিখিনি সেনেকৈ মিক্স কৰিম। হালধি নিমখ তেতিয়া সকলোতে মিলি যাব। এইফালে আকৌ হাজবেণ্ডে আমাৰ কুকুৰজনীৰ কাৰণে ডিম এটা ফ্ৰাই কৰি তাক ভাত দিব লৈছে। অকণমানিজনী খুৱাই দিলোঁ। কি কৰিব আৰু চবফালে কৰিব লগা হৈছে কাম। এইফালে অকণমানিজনী খুৱাই দিলোঁ আৰু এয়া বনায়ো আছোঁ। ঢেকীয়া হৈ গ'ল আৰু এয়া চব্জি হৈয়ে গ'ল আৰু। লুনা ভাত খাই ল'লে। এতিয়া লুনাক এক্সাৰচাইজ কৰাইছে। লুনা ঐ লুনা কি দেখিলে? এইটো পক্ষীত আছ। অনলাইনত ফটো লগোৱা এই লাইটখিনি অৰ্ডাৰ দিছিলোঁ, আহি গ'ল আজি। আৰু ফটো উলিয়াব লাগিব। বৰ্তমান ওলোৱা নাই বাৰু, উলিয়াবগৈ লাগিব। এইখিনি আহিলে এতিয়া যিহেতু। ভাত চব্জি হৈ গ'ল, এতিয়া খাবলৈ লৈছোঁ। এয়া দাইল, আমৰ আচাৰ, ঢেকীয়া ভাজি, নেমু, এয়া ভোট জলকীয়া আচাৰ। ভাতটো খাই লওঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ আৰু এটা লাইক কৰি দিবা। বাই বাই।